চূড়ান্ত ৰায়দান দিলে আদালতে আদালতৰ ৰায়ৰ পিছতে শ্বেতাৰ পিতৃৰ ভাষ্য মোৰ ছোৱালী শ্বেতাই ন্যায় লাভ কৰিলে মই বহুত শান্তি পাইছো আদালত আৰু আৰক্ষীক ধন্যবাদো জ্ঞাপন কৰে শ্বেতাৰ পৰিয়ালে ইতিমধ্যে তিনি অভিযুক্তক দোষী সাব্যস্ত কৰিছে আদালতে অৱশ্যে এই পৰ্যন্ত শাস্তিৰ ম্যাদ ঘোষণা কৰা হোৱা নাই আৰু শাস্তিৰ ম্যাদ ঘোষণা কৰা হ'ব কাইলৈৰ দিনটোত বৰ্তমান পৰ্যন্ত আদালতৰ প্ৰক্ৰিয়া কিছু অব্যাহত আছে ইতিমধ্যে আদালতৰ চৌহদৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দৰ্শক দেখুৱাইছিলো যি ধৰণে এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত বা প্ৰক্ৰিয়াত চলি থকাৰ সময়তে শ্বেতাৰ পিতৃৰ ইতিমধ্যে ভাষ্য ল'বলৈ সক্ষম হৈছিল আমাৰ সাংবাদিক মাধৱ দাস যিহেতু তাত উপস্থিত আছে আৰু আমাৰ সাংবাদিকৰ আগত আদালতে প্ৰদান কৰা এই ৰায়ৰ পিছতে আমাৰ সাংবাদিকৰ আগত শ্বেতাৰ পিতৃয়ে ভাষ্য আগবঢ়াইছে যে তেওঁৰ ছোৱালীয়ে অৱশেষত ন্যায় লাভ কৰিছে আৰু এই ক্ষেত্ৰত তেওঁ ইমান দিন ধৰি যিহেতু এই ৰায়ৰ বাবে অপেক্ষাৰত আছিল অপেক্ষা কৰি আছিল অৱশেষত তেওঁ বহুখিনি শান্তি লাভ কৰিছে আৰু এই ক্ষেত্ৰত আদালতৰ যি ধৰণৰ প্ৰক্ৰিয়া বা আৰক্ষীৰ যি ধৰণৰ প্ৰচেষ্টা সমান্তৰালভাৱে ক্ৰাইম ব্ৰাঞ্চকো ধন্যবাদ জ্ঞাপন কৰিছে শ্বেতা আগৰৱালাৰ পিতৃয়ে তাৰ সমান্তৰালভাৱে পৰিয়ালৰ লোকৰো সেই একেটাই কথা যে তেওঁলোকে ইতিমধ্যে বহুখিনি শান্তি লাভ কৰিছে আজি এই ৰায়দানৰ পিছত আৰু সকলোৱে শ্বেতা আগৰৱালাৰ পৰিয়াল তথা আত্মীয় সকলোৱে বিচাৰিছে যে অতি শীঘ্ৰেই দোষীৰ শাস্তি হওক আৰু তেওঁলোকে বিচাৰিছে দোষীক শাস্তি দিয়াটো আৰু এই মুহূৰ্তত চৰকাৰী অধিবক্তাজনৰ যি ধৰণৰ আচলতে ভাষ্য আগবঢ়াইছিল আদালতৰ ৰায়দানৰ পিছত সেই ভাষ্য আমি এই মুহূৰ্তত দৰ্শকক শুনাব বিচাৰিছো ৰায় এতিয়া একেলগে দিয়ে তিনিজনে দোষী পালে তো তিনিজনে কনভিক্ট কৰা হৈছে এতিয়া আমাৰ যে চাৰ্জশ্বিট হৈছে 301, 302, 201 এণ্ড 120B আছিলে এতিয়া জাজমেণ্ট দিয়া নাই এইটো অহাকালি হ'ব চেণ্টেন্স হিয়াৰিংটো তাৰপিছত ক'ব পাৰিম গোটেইকেইজনকে সাব্যস্ত কৰা হৈছে এইটো এতিয়া ক'ব নোৱাৰিম জাষ্ট এতিয়া কৈছে the three accused has been convicted আৰু কোন কোন আছিল অভিযুক্ত গোবিন্দ সিংগল কমলা দেৱী সিংগল আৰু ভৱানী সিংগল আজি মেটকে দিয়া আজি মষ্ট অহাকালি ক'ব আজি এতিয়ালৈকে ডেটটো পোৱা নাই এইটো পিছত জনোৱা হ'ব আজি শাস্তিৰ ম্যাদটো দিয়া নহয় আজি নহয় এইটো অহাকালি আফটাৰ নেক্সট ডে হ'ব এইটো এতিয়া নহয় এতিয়া কিমান দিনৰ পৰা কেছটো চলিছিলে কেতিয়াবা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ এইটো কেছটো একচুৱেলি মোৰ চিনিয়ৰ মিষ্টাৰ অভিজিত ভট্টাচাৰ্যই এজ এ স্পেচিয়েল পি এপইণ্ট কৰিছে 2018 এপ্ৰিল মাহত তাৰপিছত 14 মে 2018 পৰা ট্ৰায়েলটো বিগেন হৈছিলে 16 জুলাইত শেষ হৈছিলে ফাইনেল হিয়াৰিং গোটেইকেইটা আজি জাজমেণ্ট হ'ল এইখিনিত কিমানজন সাক্ষ্য লোৱা হৈছিলে গোটেই আমাৰ প্ৰচিকিউশ্যন চাইডৰ পৰা 20 উইটনেছেছ দিয়া হৈছিলে একিউজৰ পৰা 3জন দিয়া হৈছিলে ডিফেন্স উইটনেছ এই কেছটো কম সময়তে হোৱা এটা গোচৰ হ'ব পাৰে নেকি এইটো হয় 2017 হৈছিলে কিন্তু ট্ৰায়েলটো আপোনাৰ 14 মে 2018 পৰা ষ্টাৰ্ট হৈছিলে কেছটো ফাষ্ট ট্ৰেকত চলোৱা আছিলে কেছটো যিকেইটা ধাৰাত কেছটো ৰেজিষ্টাৰ হৈছিলে সেই ধাৰাত কিমান পৰ্যন্ত শাস্তি হ'ব পাৰে 302টো লাইফ হ'ব পাৰে বা ডেথ হ'ব পাৰে বা লাইফ ইমপ্ৰিজনমেণ্ট হ'ব পাৰে আৰু 201ৰ তিনিটা ডিফাৰেণ্ট ক্ৰাইটেৰিয়া আছে এইটো চাব লাগিব কি আছে 120 মিনিমাম 2 years আই থিংক মইতো গোটেইখিনি কালি মানে গম পাম কি চেণ্টেন্স দিছে কি হোৱা নাই কি আশা কৰে আপোনালোকে যিহেতু আপোনালোকে গোটেই ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰতিকেইজন ছাইডে আৰু আপোনালোকৰ ভূমিকাটো অতিকৈ গুৰুত্বপূৰ্ণ এনে ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ আশা কৰে এইটো যিটো মেক্সিমাম এইটো আশা কৰি আছোঁ বাকী চাওঁ ছাৰে কি দিছে কিন্তু কালি গম পাম এতিয়াতো গম পোৱা নাই গতিকে কালি যদি মানে আপোনালোকে কেপিটেলটো আশা কৰিছে আমি আশা কৰিছিলোঁ এতিয়া চাওঁ কি দিয়ে ছাৰে এইটো ডিচাইড কৰিব আমি একো ক'ব নোৱাৰোঁ আৰু সেয়া আছিল চৰকাৰী অধিবক্তাৰ ভাষ্য অধিবক্তাজনে ইতিমধ্যে জানিবলৈ দিছে যে তিনিওজন অভিযুক্তক আদালতে ইতিমধ্যে দোষী সাব্যস্ত কৰিছে আৰু যিহেতু শাস্তিৰ ম্যাদ কাইলৈ ঘোষণা কৰা হ'ব গতিকে নিশ্চিতভাৱে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে বা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে এই অভিযুক্তসকলৰ আৰু আদালতৰ এই ৰায়দানৰ পিছত আদালত চৌহদত আমাৰ সাংবাদিকৰ মুখামুখি হৈছিল শ্বেতা আগৰৱালাৰ পিতৃ লগতে আত্মীয় তেওঁলোকৰ যি ধৰণৰ প্ৰতিক্ৰিয়া সেয়া এই মুহূৰ্তত পুনৰ আগবঢ়াইছো দৰ্শকলৈ আজি মানে আৰেষ্ট কৰিছে সিহঁতক কালি নে পৰহি দিব আজি দিব নে কেতিয়া দিব কিন্তু মই থেংকফুল আছো জজ চাহেবৰ পুলিচৰ আৰু ক্ৰাইম ব্ৰাঞ্চৰ চবৰে মানে মিডিয়াৰ যে আমাৰ মোৰ ছোৱালীটো ন্যায় পাইছে মইতো আশা কৰি আছো যে সিহঁতক ফাঁচি দিব লাগে মইতো ফাঁচি বিচাৰি আছো যেনেকা মানি জুলাই মানি সিহঁতৰ আধা কাপোৰ নাই সিহঁতৰ জুলাইছে বান্ধিছে মাৰিছে খেদাইছে পেলাই আহিছে আকৌ লৈ আহিছে মইতো চবৰে মানে ধন্যবাদ জনাইছো যে চাহেবৰ বা মিডিয়া হওক বা ক্ৰাইম ব্ৰাঞ্চৰ আপোনালোকৰ চবৰে ধন্যবাদ যে মোৰ ছোৱালী অলপ মই আশা এতিয়া অলপ শান্তি পাইছো যে মই নাই পাইছো
আৰু এইটো যেতিয়াই এতিয়া দিব খাকি দিব মই এইটো ভাবিছো যে পুৰা ইহঁতৰ ফাঁচি দিব লাগে তিনিজনক দিয়ক যে তিনিজনকে দোষী সাব্যস্ত কৰিছে কাইলৈ হয়। শাস্তিৰ ম্যাদ ঘোষণা কৰিব হ'ব। কিন্তু আপোনালোকৰ পৰিয়ালৰ পৰা এনেদৰে আশা কৰিছে যে এইটো আমি আশা কৰি আছো যে এনে ফাঁচিয়ে পাব ইহঁতৰ আৰু মৃত্যুদণ্ড পাব ইহঁতৰ এইটো কম সময়তে মই কম সময়ত অতি কম সময়তে জাজমেণ্টটো এইটো ফাৰ্ষ্ট ট্ৰেকত আছিলে এইটো ভাল মানে কাম হৈছে পুলিচৰ বা আদালতৰ বা ক্ৰাইম ব্ৰাঞ্চৰ বা ছেশ্যন জাজৰ মানুহজনৰ জজে মানে যেনেকা দিছে আমাক মই অলপ শান্তি পাইছো যে মোক এইটো শান্তি মই পুৰা পাওঁ যে ইহঁতৰ যেতিয়ালৈ ফাঁচি নলয় মোক শান্তি নাপাওঁ মই এইটো আপোনাৰ দৰখাস্ত কৰি আছো আপোনাৰ মিডিয়াৰ বাবে যে আপোনাৰ চবৰ লোকৰ ধন্যবাদ মই অলপ আজি শান্তি পাইছো এয়া